ইমান দেৰি হ'ল বজাৰৰ পৰা অহা নাই মক্কেলকেইটা কাৰোবাৰ পৰা মোৰটো কৰিছে জানো ভগা সিং স্যার বিমলা পছন্দ স্যার বিমলা পছন্দ নহয় নহয় কমলা পছন্দ জানো যাৰে পছন্দ নহওক এতিয়া মোৰ পছন্দ গোবৰ সিঙৰ পছন্দ স্যার ক'ত মাল আছেনো নাই এতিয়া পাদা সিঙে যে ই আনিব কৈছে বজাৰ পৰা দে 50 চাদা অকণমান দে স্যার সেইটো বিতো নাই আগতে সাদা খাই কিনে যে শুকাই থৈছো আনি দিম হে ইছুটো পিট স্যার ইচিটো পিটি নহয় নহয় ইচিটো পিটি জানো গুৰু এইটো আহিলে পাদা সিং ইমান দেৰি কৰিলি যে কত স্কুটি ঠেলে শেষ হৈ গ'ল ঠেলি ঠেলি আহিছো এই গাধ এই ডিপু পৰা ভৰাই ল'ব নোৱাৰিলি বজাৰ কৰোঁতে পইচা শেষ হৈ গ'ল আচ্ছা মোৰ বিমলা পছন্দ সেইটোও নাই নহয় পইচা শেষ হৈ গ'ল আরে বজাৰে নহল দেখটোৱে নভৰিলে ইমান দাম মিঠাতেলৰ দাম পেট্ৰল দাম দাইলৰ দাম আলুৰ দাম চবেৰ দামেই পইচা একদম টকা নাবাছিলে নহয় তো মই কি কৰিম কি কমলা পছন্দ নাই আরে পইচা ভি নাই এনেকে হলে তো ভাই আমি বরবাদ হৈ যাম রে নহব বরবাদ আমি টাকা ডালিব লাগিব অ বস আমি যে টাকা ডালিব লাগিব নহলে খাব নাপাই কিনে আমি কিমিন হৈ যাম আৰু লোকে নধৰিব ঠিক কৈছ তই আমি কবাত আজি টাকা ডালিব লাগিব চল হগা পদা মুতা চল হাতিয়ার উলিয়া পদা সিং মুতা সিং যা স্কুটি বাইক যি আছে সব উলিয়া কত ভিতর তেল নাই হ্যাঁ তহঁতি মুতি মুতি তেল ভরা কত মুতিম বস কেইদিন ভালকে খোৱা বোৱাই নাই ভাগাও বন মুতাও বন খোজকাঢ়ি বল এই মাথা চাথা কেইদিনমানৰ পৰা গৰম হৈ আছে গানা ডেকা শুন গান ডেকা बचपन का प्यार कभी भूल नहीं जाना रे हम तो बुखार है तुम तो प्यार है के भी जुगाड़ है पेट्रोल का दाम है बचपन का प्यार कभी भूल नहीं जाना रे बचपन का प्यार कभी भूल नहीं जाना रे बचपन का प्यार कभी गुरु गुरु मुखे लटाइছে কই 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 ফোন কৰা হেডি এই পকড় 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 বেক ৰাখলে গৈছ মানে শুনি লাজ নাপাম নেকি ডৰ ডৰ কবি ডৰ ডৰ ঐ নাম কি হল এই পকেটত কি আছে উলিয়া কি লাইছ বন্ধু কাছাইছো নহয় বহুত চালু লুকাই কিনে আনিছো এইটো বেয়া বস্তু হয় এইটো খাব নালাগে এইটো খালে কেঞ্চাৰ হয় খাও তো এইটো না মোৰ মাইকীটোৰ কাৰণে হয় গম পাইছো কাৰণ সি খাই পিনে মোৰ কেঞ্চাৰ পাই যাব টপকি যাব তাৰপিছত মই বেলেগ একটা মাইকী আনিব পাৰিম ন চব পিনে মই জালম ন সেইটো কাৰণে আইডিয়া আছিলে ক এতিয়া পইচা উলিয়া পইচা বেচাছ নিদিলে কি কৰিবি কি কৰি प्रतिवाद करी आंदोलन करी रास्ता जाम करी সোনকালে পইচা ওলা পইচা
20 টকা পইচা আছে ল। তো বস মই যাব পাৰিম এতিয়া? যা যা ঠিক যা, আছে যা, যা। বস good. আৰু না অ ৰাস্তাত যদি কিবা কয় না আমাক কবা ঠিক আছে বস। बचपन का प्यार कोई भूल न जाए। আচ্ছা 20 টকাটো কি হ'ব ৰে 20 টকা চলিব পাৰিম বস বলক ডকাইত কৰো ডকাইত কৰিবতে কৈছো ফোন কৰিবি এই যে কিটাৰ কিটানো কিটানো ইটো পুৰা বাগানৰ মালিক বলক তাদের ডাকানি আজি বস আর কেবিনে মুখ দিবা বাগানৰ অৱস্থা একদম বেয়া তুমি জানাই আজি এই বাগান কেইবিঘাত থকাত মালিক নিচিনা হলে কি হ'ব যিটো অৱস্থা বেয়া তোমাৰ বাগানত দৰৱ দিবৰ কাৰণেও যিটো কেমিকেলৰ দাম বাঢ়ি গ'ল তো আজি এই মালটো কিনিবলৈ আমাৰ হাতত পইচা নাই আজি এইটো তুমি পানী ভৰাই ধুই কিনে এই পানীটো খাই ধান কান্দি চালে পিছে এটা কথা কোন দিকে মিলাম চাহপাতৰ তো মুঠে দাম কম 7 টকা 8 টকা কেনেকৈ চলিম কৈ আছে হাজিৰাটো আছেই মানুহবিলাকতো মুঠে কাম নকৰাই হ'ল কি তোমাক বুজাই দিম আজি এই ক্ষুদ্ৰ চাহ খেতিয়ক বিলাকে চলিব কেনেকুৱা মোৰ নিজৰে অৱস্থা বেয়া ঘৰখন নচলা অৱস্থা হৈছে আজি কান্দু লাগে চকু পানী পৰি যায় কিন্তু মই দেখুৱাইতো লাভ নাই আমাৰ নিচিনা এই সৰু সৰু ক্ষুদ্ৰ মালিকবিলাক নকম আৰু বেছি কেনেকুৱা চলিবা তুমি বুজা দুচ কি দুখত মৰিছো ন এইটো অৱস্থা চলি আছে আমাৰ মানে কাৰ কি হৈছে তো মই নাজানো কিন্তু মই বহুত দুখত আছো একেই কথা ময়ো এটা কোম্পানীতে লকডাউন সময়ত কাম কৰিছিলো ইফালে চৰকাৰৰ নীতি নিয়মত চলাই লকডাউন হৈ গ'ল এতিয়া আকৌ মোৰো চাকৰি গ'ল ঠিক কৈছা আৰু মোৰো ইফালে মানে মোৰ ল'ৰাটোক এডমিশ্যন কৰাব পৰা নাই মাইকীজনীও বেমাৰী কিমান দুখৰ কথা তুমি ভাবা কথাটো এনেকুৱা গম পাইছা মুঠতে তোমাৰ বহুত পইচা আছে নেকি এই পইচা আছে সেইকাৰণে হাঁহি মজাকত উৰাই দিছে আমাৰ কথা তোমাৰ বহুত পইচা আছে ন একো পইচা নাই শুনা মোৰ পইচাও নাই মই ধনী মানুহ নহয় মই কিন্তু ভোকতো মৰা নাই আচ্ছা আৰু এনেকে পানী মিলাই তোমালোকৰ নিচিনাকে মই খাবলগীয়া অৱস্থাও আছে কিয় জানা কোৱা মই মেহনত কৰোঁ মই কষ্ট কৰোঁ মোৰ মাত্ৰ 1 বিঘা মাটি আছে 1 বিঘা মাটিত মোৰ ফিচাৰী আছে মই হাঁহ পুহিছোঁ কুকুৰা ছাগলী পুহিছোঁ শাক পাচলি চব মই বাৰীত খেতি কৰি খাওঁ কেঁচুসাৰ কৰি মই বাৰীত নিজে কৰি আছো আচ্ছা অকল মই চৰকাৰী চাউলটো পাওঁ নিমখ মাত্ৰ কিনি খাওঁ সৰিয়হও কৰোঁ মই পিঁয়াজ খেতি কৰোঁ মই মোৰ ঘৰ চলাৰ কোনো অসুবিধা নাই মোৰ বহুত পইচা নহ'ব পাৰে কিন্তু মই দুখত নাই বুজিলা আৰু মই তোমালোকৰ কথা দেখি মোৰ হাঁহি উঠিছে কি কৰিবা এনেকে তোমালোকে মেহনত কৰা চব ঠিক হৈ যাব কি কবি
তহঁতে বন্দুক লৈ আহিছ আমি ইয়াত লুটিব আহিছিলো আপোনালোকৰ দুখ দেখি আমাৰ গোটেইখিনি অন্তৰাত্মা জাগি গ'ল এইটো লওক আজি আমি ডাকাডালি 20 টকাই পাইছিলো আমি এটা কাম কৰো আজিৰ পৰা আমি এইবিলাক নাই ইয়াৰ নিচিনা মেহনত কৰিম আজি বা ডেকা ডেকা নেডালো আমি ভোগত নমৰিম খেতি কৰিম সব কাম কৰিম